Hey guys, স্বাগতম জনাইছো জলিউড থিংছলৈ আৰু আজি আমি ৰিভিউ কৰিম অমিতাভ বচ্চন ষ্টাৰাৰ ঝুণ্ড। কাহিনীটো এনেকুৱা যে কেনেকে এটা সৰু গলিৰ পৰা এজন মানুহে কেইটামান ল'ৰা লৈ ফেলে সেই ল'ৰাকেইটাক কেনেকে বেয়াৰ পৰা ভাল পথলৈ লৈ গৈছে সেইটোৰ ওপৰতে এই কাহিনীখন এই চলচ্চিত্ৰখন নিৰ্মাণ হৈছে আৰু কেনেকে সেই গুণ্ডা মাৱালীকেইটা ইণ্টাৰনেশ্যনেল প্লেয়াৰ হৈছে সেইটোৰ ওপৰতে হৈছে এই চিনেমাখন। কাহিনীটোত এটা কেৰেক্টাৰ আছে অলপ আক্ৰু টাইপ, সি তাৰমানে কাৰো কথা নুশুনে, খালি গুণ্ডাগিৰি কৰে। পুষ্পা লাইট ভাৰ্জন ঝুকে গানে হিচালা মানে সেনেকুৱা টাইপ। কিন্তু অমিতাভ বচ্চনে তাক ক'ত ঝুকাই দিছে, মানে তাক বেয়া ৰাস্তাৰ পৰা ভাল ৰাস্তালৈ লৈ গৈছে ফুটবলৰ দ্বাৰা। মানে সি ফুটবল বহুত ভাল খেলে, কিন্তু তাৰ সৰু গলিটোৰ পৰা সি আগবাঢ়িব পৰা নাই। কিন্তু অমিতাভ বচ্চনে তাক দেখিছে, তাৰ টেলেণ্ট চাইছে আৰু তাকে সৰু গলিৰ পৰা মেইন জেগা মানে ইণ্টাৰনেশ্যনেল লৈ গৈছে। আৰু মুভিখনৰ ডাইৰেক্টৰ হৈছে নাগৰাজ মঞ্জুলে। তেওঁ এই মুভিখন ডাইৰেক্ট কৰিছে, ষ্টৰি ৰাইটিং, স্ক্ৰীন প্লে চব তেওঁৱে কৰিছে। মানে আধা মুভিখন তেওঁৱে কাণত উঠাই লৈছে। আৰু প্লাছ অমিতাভ বচ্চনো আছে, গড অফ বলিউড। আৰু এক্টিঙৰ কথা যদি কওঁ, চবে ভালে এক্টিং কৰিছে। মানে যিকেইটা ল'ৰা দেখাইছে সেই গোটেইকেইটা ল'ৰাই ভালে এক্টিং কৰিছে। স্পেচিয়েলি মোৰ ফেভৰেট অংকুশ হৈ গৈছে, মানে তাৰ এক্টিঙে মোক ইমপ্ৰেছ কৰি দিছে। সি তাৰমানে তাগৰা পাৰফৰ্মেঞ্চ দিছে, মানে পুষ্পা লাইট ভাৰ্জনটোৰ কথা কৈছো, মজা তাৰ পাৰফৰ্মেঞ্চ এপিক হৈছে। অমিতাভ বচ্চন ছাৰৰ কথাটো কি ক'ম আৰু, গড অফ বলিউড ছাৰৰ এক্টিঙৰ কথানো মই ক'বই নোৱাৰো, টপ ক্লাছ এক্টিং কৰিছে ছাৰেতো। চব মুভিতে ভাল এক্টিং কৰে, বঢ়িয়া। অভাৰঅল মুভিখনৰ কথা যদি ক'ব লাগে, মুভিখন বহুত বঢ়িয়া মুভি বনাইছে। ইনস্পিৰেশ্যনেল টাচ আৰু ইম'চনেল টাচ দুয়োটা আছে, আৰু মুভিখনৰ পৰা শিকিবলগীয়া কথাও বহুত আছে। আপোনালোকক চাজেষ্ট কৰিছোঁ আপোনালোকে মুভিখন চাওক। আৰু মোৰ অভাৰঅল ৰেটিং হ'ব মুভিখনত 3 out of 5 stars। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ চেনেলটো এনেকৈ ছাপোৰ্ট কৰি যাব। আজিলৈ ইমানে, ধন্যবাদ।